everyone, wish you all a very happy Durga Puja. Moor channel notun eta video loi apnalok hokoloke swagatam janaisu. Shivli makha golpo মহানৱমী আৰু আজি ভাবিছো আমি ওলাই যাও দোকানে ড্ৰেছ কৰি লৈছো পুৰা পূজা পূজা লাগিছে নাই বাৰু কমেন্ট সেকশনত জনাবচোন আৰু মই আপোনালোকক চেষ্টা কৰিম আমাৰ দুলিয়াজনৰ পূজা দেখাবলৈ কেনেকুৱা হয় কি দৰে মণ্ডপ বিলাক সাজি তুলিছে আৰু আপোনালোকে চাই থাকিব মই সকলোবোৰ দেখাই যাবলৈ চেষ্টা কৰিম আৰু মই কি কৰো কি কিনো বাকি কি খাও সব দেখাই যাও আপোনালোকে চাই থাকিব স্কিপ হেল্ল গাইস আমি দুলিয়াজনৰ আহি পাই গলোহি মানে মেইন টাউনত আছো এতিয়া সেইফালে এখন পূজা হৈ আছে আপোনালোকক দেখাম কিন্তু তাৰ আগতে মোৰ বেষ্ট ফ্ৰেণ্ড জনী আহিছে তাইৰ কাৰণে আমি ৱেইট কৰি আছো একেলগতে যাম ইয়াত বহুত গাড়ীবিলাক আছে সেইটো কাৰণে সাউণ্ডটো নুশুনিব পাৰে সেইকাৰণে মই আপোনালোকক পূজাত লগ পাম আপোনালোকে চাই থাকক গাইস হিয়াৰ শি ইজ আমি এখন একদম নম্বৰ 1 পূজাখন চাবলৈ গৈ আছো আপোনালোককো দেখাম চাহ খাইছোঁ এতিয়া ইয়াত ৰুটি খাইছে চাহ খালে কিবা হ'ব চাহ খালে কি হ'ব এইটো আমাৰ ছেকেণ্ড পূজা তাই ইমানে বেয়া পাই নহয় কেমেৰা ওলাবলৈ কিন্তু মই তাইক উলিয়াম সেইটো পৰা আজি মিছন লৈছোঁ আৰু মিছন কমপ্লিট কৰি এৰিছোঁ লাইটিঙত ফটো মাৰিবলৈ বহুত দিগদাৰ হৈছে আমাৰ দেখিছে মাৰ মুখত যেনেকৈ চাহ পৰিছে তেনেকৈ পৰি গৈছে সেইটো কাৰণে ফটো মৰা নহৈছে আৰু যোনখন মাৰিলোঁ সেইখন বহুত ঠিকেই হৈছে আৰু সেইটো চাই এতিয়া আমি খাবলৈ আহিছোঁ ৰেষ্টুৰেণ্টত এইবোৰ প্ৰাণী ইগনোৰ কৰিব আপোনালোকে ইয়াত গান বাজি আছে বহুত ধুনীয়াকৈ কপিৰাইটো লাগি যাব পাৰে মিউটো কৰিব লাগিব চাগে চিকাৰ কৰিব ভইচ অভাৰ দিম যদি কিবা কিবি হয় আৰু এইফালে মাক এতিয়া আমি অৰ্ডাৰ দিলোঁ খানা আহিব আপোনালোকক দেখাম কি অৰ্ডাৰ দিছোঁ আৰু খোৱাটো দেখাম ASMR
মিষ্টাৰ বিন। হেল্ল' গাইজ, আমি ঘৰ আহি পাই গ'লোহি। পূজা চূজা চব চাই মেলি আদায় কৰি থৈ আহিছোঁ। কেইখনমান বেষ্ট কেইখন দেখাইছিলোঁ আপোনালোকক। বেষ্ট কেইখন মানে এখন চবতছে বেছি ভাল হৈছে এখনেই, যোনখন মই দেখাইছিলোঁ কি কয় কেভ আছিলে, গুফা ধৰণৰ আছিলে, আপোনালোকে দেখিছেই। আৰু খুব ভাল লাগিলে চাই, খুব ধুনীয়াকৈ বনাইছে। বাকীকেইখন পূজাও খুবেই ধুনীয়া, কিন্তু সেইখন অকণমান ইউনিক হৈছে, সেইকাৰণে ভাল লাগিছে আপোনালোকক দেখাই। তো সেয়াই মই চেষ্টা কৰিলোঁ আপোনালোকক দুলীয়াজানৰ পূজা দেখাবলৈ। আপোনালোকে এতিয়া মোক ক'ব লাগিব যে মোক কেনেকুৱা পাইছে পূজাকেইখন। সেইটো কাৰণে আপোনালোকে লাইক শ্বেয়াৰটো পাছত কৰিব, লাইক কমেণ্ট দি ল'ব, যাতে মই গম পাওঁ আপোনালোকক কেনেকুৱা লাগিলে চাই। আৰু যদি বেছি ভাল লাগে তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে বেয়া নাপাওঁ। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে একদম ইমিডিয়েট গম পাব পাৰে। বাই বাই, ষ্টে টিউন ফৰ মাই নেক্সট ভিডিঅ'।